Hello guys, welcome back to my channel. আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি এটা নতুন ব্লগ লৈ মই আহিছো। এতিয়া বাজিছে এটা মই এফালে যাবলৈ ওলাইছো। দেখুৱাই যাম কলৈ যাওঁ চাওঁ। গাইজ দেখিছে আমি এয়া যোৰহাট আহি আছোঁ। মই যোৰহাটৰ ওমেন্স ইউনিভাৰ্চিটিত পঢ়ি আছোঁ। আপোনালোকে আগৰ ব্লগকেইটাত দেখিছেই মই ওমেন্স ইউনিভাৰ্চিটিত MA কৰি আছোঁ এডুকেশ্যন ছাবজেক্টত। আৰু এতিয়া মই ঘৰত আছিলোঁগৈ, এতিয়া মোক ভাইটিয়ে থ'ব আহিছে। মই ৰুমলৈ আহি আছোঁ, ইয়াত মই ৰুমত থাকি লওঁ। এতিয়া পাইছোঁহি আৰু এইডোখৰ চাওক আমাৰ ৰুমৰ ওচৰৰ নামঘৰ ভাগ। ৰুম পাইছোঁহি, এয়া ৰুমত সোমাম এতিয়া। একো নাই ইমান ধুনীয়া ফুল ৰুইছোঁ। হাই এয়া মই পালোহি। এইফালে যা, সেইটো বাচু, আমাৰ টিকলু বাচু। এজনী গৌৰৱী বাৰ্থডে গাৰ্ল, এয়া চুমকি পাইছোহি আৰু বাচু। হাই কৈ দিয়া, হাই চিঠি এটা দি দিয়া, এনে দি দিয়া। হেল্ল' গাইজ, আমি অকণমান ওলাই আহিছোঁ ৰুমৰ পৰা। মই খোৱা হ'ল অলপ দেৰি, তাৰপিছত অকণমান ফ্ৰেছ হয় এতিয়া অকণমান বজাৰ কৰিবৰ কাৰণে ওলাই আহিছোঁ। দেখুৱাই যাম আপোনালোকক। এইকেইজনী আমাৰ লগৰ, আমি যাওঁ এতিয়া বজাৰ কৰিবলৈ। আৰু এই মোৰ লগৰজনী মানে আমাৰ জুনিয়ৰ এজনী ৰুম আছে অলপ আগত, তাই আজি আমাৰ ৰুমত থাকিব। নাঞ্চি এইফালে চাই দিয়া। এই নাঞ্চি ৰুমৰ পৰা আনিবলৈ যাওঁ, তাৰ কাপোৰ কানি আনিবলৈ আছে। তাইৰ ৰুমতো যাম, দেখুৱাই যাম। এয়া আমি গৈ আছোঁ নাঞ্চিৰ ৰুমলৈ। এজনী নাঞ্চি আৰু গৌৰৱী, আমি চুমকি আৰু মই পাছে পাছে গৈ আছোঁ। পামগৈ আৰু অলপ পাছত। আৰু ব'লক গৈ থাকোঁ, নাঞ্চি ৰুম দেখুৱাম। এয়া আহি আছোঁ এটা নিজান পৰিৱেশৰ মাজেৰে, য'ত কোনো মানে গাড়ী মটৰ মানে ৰাস্তাটো নাই। পামগৈ আৰু। এক মিনিট, এইজনী আমাৰ লগৰ এজনী পাইছোঁ, স্মিতা। হেল্ল', এইজনী আমাৰ লগৰ পাই গ'লোঁ। মোক কেলে থাকিছ আকৌ? ক'ত যোৱা? ক'ত যাওঁ? এজনী লগৰজনীক পালোঁ আমি। এতিয়া আকৌ আহি আছোঁ অলপ খোজকাঢ়ি।
গৈ আছো আমি নাঞ্চি ৰুমলৈ এয়া গলিটো সোমাইছো আৰু এয়া আমাৰ পণ্ডিত কেইজন গৈ আছে একদম লাইন বাই লাইন এয়া নাঞ্চি এটা ৰুমত সোমাইছো আমি জোতা পিন্ধিয়ে আহিলো দেই এয়া নাঞ্চি এটা ৰুম এয়া আমাৰ এখন নাঞ্চি বিচনা এয়া গৌৰৱী বহিছে এয়া চুমকি এয়া একদম অ'নাৰ ৰুমটোৰ অ'নাৰ নাঞ্চিতা পালোহি আৰু কি খুৱাই আৰু নাঞ্চিয়ে এয়া আমি পালোহি চক এই দুজন মানে পৰিয়ে গ'ল বিচনাত মানে অমেৰুদণ্ডী প্ৰাণী নিচিনাকে পৰিয়ে দিলেহি এয়া মই আৰু মেৰুদণ্ডী ইয়াৰ ৰুমটো চব কি ধুনীয়া এইফালে বাহিৰৰ পৰিৱেশটো দেখিব এয়া নাঞ্চিৰ ৰুমমেট এয়া অনুৰাধা এইফালে চোৱা অনুৰাধা এই দুজনী লেট কামাৰ নাঞ্চিতাৰ ৰুমমেট এতিয়া আমি এই নাম কি প্ৰতীক্ষা আৰু তাইৰ নাম নৱনীতা ইহঁতক দেখুৱাই দিছোঁ লাষ্ট যাবলৈ ওলালোৱেই কৈ থাকোঁ বলক গাইজ এতিয়া মই ভাত ৰান্ধি আছোঁ মোৰ বাৰ্থডে যিহেতু 21 তাৰিখে হৈ গ'ল এতিয়া মোৰ লগৰজনী গৌৰৱীৰ বাৰ্থডে তাকে মিলি পেলাই দুইজনীয়ে মাংস আনিলোঁ তাকে মই ৰান্ধি আছোঁ কেনেকৈ ৰান্ধিছোঁ সেইটো নেদেখুৱাওঁ মানে ৰান্ধি আছোঁ সেইটোকে দেখুৱাম আৰু কি কি কৰি যাওঁ দেখুৱাই যাম চাওঁ আহক মই মাংস ৰান্ধি আছোঁ আৰু সিহঁত দুজনীয়ে কাইলৈ বিয়া যিহেতু আছে সিহঁতে তাত মেহেন্দি লগাই বিয়াৰ প্ৰিপেৰেশ্যন চলাই আছে এইটো ৰুমত গৌৰৱীয়ে দেখুৱাবগৈ ইতিমধ্যে জ্যোৎস্নাই উল্লেখ কৰিছিলে যে কাইলৈ বিয়া আছে তাকে বিয়াৰ প্ৰিপেৰেশ্যন চলি আছে বিয়াৰ প্ৰিপেৰেশ্যনটো কেনেকৈ চলি আছে চাওঁ আহক जुड़ गई तुझसे ये मेरी जिंदगी এয়া মাংস হৈ আছে দেখিবলৈ ভালেই লাগিছে বাৰু খাবলৈও ভাল হ'ব যেন লাগিছে আৰু এটা আইটেম আছে আমি পোলাও বনাম এই কেৰাহীটো যিহেতু সৰু হ'ব আমাৰ 4জনীৰ কাৰণে কুকাৰতে মাংসখিনি দি দিম বুলি ভাবিছোঁ তাকে দিওঁচোন तुझ में मेरी हर खुशी कह गई मुझसे खुद ये बातें तेरी अक्सर ख्यालों এয়া পোলাও কাৰণে গাজৰ বিন নহৰু পিঁয়াজ বিলাহী আৰু এয়া চাউল মই জহা চাউল লৈছোঁ এয়া ৰেডি কৰিছোঁ এতিয়া পোলাওটো বনাম চাওঁ বলক देखूं मैं तुझे लम्हा लम्हा हर पल अपने सीने में रखूं हर सुबह तुझसे मिलने की चाहत में मैं जगूं এয়া আমাৰ পোলাওটো ৰেডি হৈছে এটা ধুনীয়া কালাৰ হৈছে খাবলৈও টেষ্টি হ'ব যেন লাগিছে হ'ব আৰু খাম আমি এইফালে মাংসটো হৈ গ'ল আৰু অকণ উতলাই দিছোঁ চিটিটো মাৰিলে বাৰু এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল এয়া উলিয়াই দিলোঁ কাঁহীত এয়া মাংস কালাৰটো বহুত ধুনীয়া লাগিছে এয়া আমি খানা খাবলৈ লৈছোঁ এয়া পোলাও এয়া মাংস খাওঁ আমি এইটো কি পালা এইটো কি পালা এইফালে আহা ও Kita Baju. Ki pala itu?
পালা বাবা মাতিব কিন্তু এইটো চোৱা বাবা চোৱা এইফালে চোৱা পৰিলে এইফালে চোৱা এইফালে এইটো চোৱা এইটো কি জ্বলিছে চোৱা এইটো চোৱা এইটো কি জ্বলিছে চোৱা এইটো কি জ্বলিছে বাজু বিস্কুট খাই নাই বিস্কুট নিদিয়ে মই এখন বিয়ালৈ যাবলৈ ওলাইছো আপোনালোকক দেখুৱাই যাম কেনেকুৱা হয় বিয়াখন কিবা পাতি গৈছে হে মানুহকেইটা আমাৰ আজি কি লাগিলে হস্পিটেলতো নহয় আমি এয়া আহি আছো এতিয়া গাড়ীত উঠিমগে আৰু বিয়ালৈ আহি আছো গাইজ এয়া আমি গাড়ীৰ পৰা নামিলোহি এয়া অকমান খোজকাঢ়ি আহি আছো মণিৰ কোনোবা ৰিলেটিভে আমাক নিবলৈ আহিব সেয়া গাড়ীত যাম আৰু সেইডোখৰ অকমান খোজকাঢ়ি আহিছো এয়া আমি খাবলৈ বহিছো মই আইডিয়া দিয়া ন কেমেৰা হয় ভালকে থবা দেই মোৰ লগৰজনীৰ বিয়া আছিলে তাকে আমি খাবলৈ গৈছিলোঁ তাত আমি থাকিলোঁ অলপ দেৰি এয়া বিয়া ঘৰৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ তাইৰ যুগ্ম জীৱনৰ শুভেচ্ছা জনাইছোঁ এই ভ্লগটোৰ জৰিয়তে সুখী হওক তাই আমি সকলোৱে তাইৰ বিয়া খালোঁ ভাল লাগিলে এটা ভাল মোমেণ্ট বা এটা মেমৰি হৈ ৰ'ব আমাৰ বাবে এয়া তাইৰ ফেমিলি দেউতাক ভনীয়েক তাই মাক আৰু ককায়েক ফটো উঠিছে একেলগতে আমি বিয়া ঘৰত তামুলীদাক লগ পালোঁ কওক আৰু কিবা কিবি ভাল লাগিলে বিয়ালৈ তেওঁলোক আহিছে আমাৰ মঞ্জুদা বাইদেউ ছোৱালী বিয়ালৈ আজি তেওঁলোক আহিছে এখনি এপেল হৈ আহিছে খাৰা হৈ বহি আছে ড্ৰাইভাৰ পাইলট বিচাৰি ফুৰিছে অহা নাই যাতে কুশলে থওক অসম ভালে থওক গাভৰু ছোৱালীখিনি চিজিলৈ থওক আৰু অসমত যিমানখিনি ৰাজনীতি কুটনীতি আছে সকলো আগবাঢ়ি যাওক মই নিশিতা কৈছোঁ কিতাপ পাওঁ নপতা ছোৱালী পতা পাওঁ যিমানে ডাঙৰ কাম আছে মই কৈ পাওঁ মই পুখুৰী পাৰত থাকিলেও মাছ কিমান আছে গম পাওঁ আৰু গৈ নেবু দাগিলেও মই কেঁচুপা থাকিব গম পাওঁ আৰু ছোৱালী মই দেখিলেই গম পাওঁ যে এই ছোৱালীজনী কিমান কি কথা গম পাওঁ মই লাইট নজ্বলা আগতে গম পাওঁ যে এই লাইটটো ফিজ হৈ আছে আপোনাৰ ঘৰ ইয়াতে নে মই ইয়াতে ভাল লাগিলে দেই লগ পাই ভাল লাগিলে তোমাৰ বৰ ভাল থেংক ইউ আপোনাৰ নামটো মোৰ নাম প্ৰবীণ তামুলী তামুলী বুলি জানো আৰু বহুত ভাল লাগে লগ পাই আজি বহুত ভাল লাগিলে থেংক ইউ দেই হেল্ল' গাইজ আমি বিয়া খাই আহি ৰুম পালোহি ইমানেই ভাগৰ লাগিছে নহয় অকণমান ফ্ৰেছ হৈ লওঁ গাইজ বিয়াৰ পৰা আহি পালোঁ কাপোৰ কানি সলাই ফ্ৰেছ হ'লোঁ ইমান ভাগৰ লাগিছে অকণমান শুও লাগিছে তো ওচৰতে বাৰ্থডে পাৰ্টি এটা আছে তালৈ যাবলৈ ওলাইছোঁ
আমি যিহেতু ৰুমত থাকোঁ, আমাৰ ৰুমৰ ফ্ৰণ্টতে আমাৰ মানে একেটা পৰিয়াল বুলিয়ে ক'ব পাৰি। সিহঁতৰ অকণমানি এজনী বাৰ্থডে এটা আছে টিকলিজনীৰ, তাকে খাই আহোঁগৈ, দেখুৱাম কি খাওঁ কি কৰোঁ। মিঠা মিঠা কথাৰে মন উপচাইলে জুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনা। যিমান মানে এতিয়া আজিকালি হোষ্টেলবিলাকৰ ৰেগিং কৰিব নিদিয়ে বা এনেকুৱা বেছিকে টাফকে কুৱেশ্যন সুধিব দিয়ে ন, যিমান টাফকে সোধা হয় নহয় সিমানে বেছি ইণ্টাৰেষ্ট লাগে। মিঠা মিঠা কথাৰে মন উপচাইলে জুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনা। মোৰ হৃদয় নাচিছে আজি ওলাহতে, বিচাৰে তোমাক সদায় কাষৰতে, মতলীয়াই মন আজি তোমাতে মগন, প্ৰতিদিন প্ৰতিনিশা ভাবে তোমাৰ কথাকে। মোৰ হৃদয় নাচিছে আজি ওলাহতে, বিচাৰে তোমাক সদায় কাষৰতে, মতলীয়াই মন আজি তোমাতে মগন, প্ৰতিদিন প্ৰতিনিশা ভাবে তোমাৰ কথাকে।